চাদৰখন ভালকে লৈ মেডিকেললৈ লৈ যাম নহয় তুমি পাঁচমহীয়া মানুহজনী ইমান মাৰপিট কৰিব লাগে নেকি কি উপায় নাইকিয়া হৈছে আপুনি কামিয়ে মাৰিছে কামিয়ে মাৰিলে মূৰত মাৰিলে কামিয়ে মাৰিলে নাই আপুনি অলপ আগত কৈছে কামিয়ে মাৰিছো বুলি হয় নাই কি কামিয়ে বাঁহৰ মোৰ বিয়া হৈ এতিয়া 8 মাহ হৈছে আপোনাৰ এমাহ মানে ঠিকে থাকে গ'ল আৰু 7 মাহ আপোনাৰ অত্যাচাৰ মানসিক শাৰীৰিক মানে আপোনাৰ ঘৰৰ যৌতুক লৈ আপোনাৰ অত্যাচাৰ কৰে তাৰপিছত ভাত চাত খোৱালে আপোনাৰ অকণমান মানে ভাত কেইটামান খুজিলেও আপোনাক ধমকি চমকি দি গালি গালাজ কৰে মাক পিতে দুইটা মিলে মানে তাৰ ৰাতি যেতিয়া সি প্ৰীতম বৰা তাৰপিছত ৰাতি মদ চদ খাই আহি আপোনাৰ মাকে কথাব লগায় তাৰ ৰাতি এতিয়া মোৰ এতিয়া 5 মাহ চলি আছে প্ৰেগনেণ্ট হয় যেতিয়া মই কওঁ মানে এনেকুৱা নকৰিবি মোৰ এনেকুৱা হৈ আছে সি কয় তোক বোলে মাৰি দুপিচ কৰি মই ভুগদৈ নদীত উটাই দিম বুলি ভামুকি দিয়ে 5 मासनि देहा गाज्रि सासे हिन्जावखौ गावनि हौवायानो खर' बुखावनाय नोंथांमोना बे भिडिअखौ फुल नायनानै थांबानो जाबाय फुल नायाबा मोजाङै मिन्थिनाय नङा आरोना ओमफ्राय बे जाथाया जादों जरहाटआव जादों आरोना बेनिफ्राय हिन्जावा लखिमपुर डिस्ट्रिक्टनिमोन आरोना ओमफ्राय जरहाटआव हाबा जाहैदोंमोन गावनि हौवायानो जुमाय लोंनानै फैनानै बेफोरबायदिनो दावराव खालामनानै बेफोरबायदिनो खर' बुखावनाय जाथाय आरोना जोबोद दुखुनांथाव जाथाय मानो होनोब्ला देहा गाज्रि सासे हिन्जावखौ खर' बुखावनाया जोबोद दुखुनांथाव जाथाय आरोना बियो नोंथांमोना जिखुनु भिडिअखौ फारसेनिफ्राय फुल नायनानै थां फुल नायाबा मोजाङै बुजिनानै मोननाय नङा बेनिखायनो नोंथांमोना भिडिअखौ फुल नायलांबानो जाबाय आरो रावबो बेफोरबायदि दा जाथों होननानैसो जों बेफोरबायदि भिडिअखौ आपडेट खालामो आरोना दा सोरबा माने गाज्रि कमेन्टबो खालामहरनो हागौ बेनिखायनो बुंनानै होबाय आरोना आरो नोंथांमोना अबे डिस्ट्रिक्टनिफ्राय भिडिअखौ नायो अननानै कमेन्ट खालामनानै खिथाहरबानो जाबाय दा बिदिबा फार्स्टआवनो नोंथांमोना नैबे भिडिअखौ नायनानै लाग्रो আপুনি কামিয়ে মাৰিছে কামিয়ে মাৰিলে মূৰত মাৰিলে কামিয়ে মাৰিলে নাই আপুনি অলপ আগত কৈছে কামিয়ে মাৰিছো বুলি হয় নাই কি কামিয়ে বাঁহৰ কামিয়ে মাৰিছে ঠিক আছে হ'ব চাদৰখন ভালকে লৈ মেডিকেললৈ লৈ যাম নহয় তুমি পাঁচমহীয়া মানুহজনী ইমান মাৰপিট কৰিব লাগে নেকি কি উপায় নাইকিয়া হৈছে কিহৰ উপায় নাইকিয়া হৈছে কি উৎপাত কৰিছে তাই লখিমপুৰৰ পৰা তোমাৰ ভৰসাতে আহিছে তুমি এনেকে মাইকী মানুহক এনেকে হাত তুলিব লাগে নেকি মাত পুলিচক মাত ফোন কৰ অ' মা কেনেকে কিহে মাৰিলে কিহে মাৰিলে বাৰু কিহে মাৰিলা কিহত মাৰিব মাইকী মানুহজনে নিজে মূৰত মোৰ মাৰিব নে কি কথা ক'বলৈ আহিছে হয় নি মানে আপোনাৰ মোৰ বিয়া হৈ এতিয়া 8 মাহ হৈছে আপোনাৰ এমাহ মানে ঠিকে থাকে গ'ল আৰু 7 মাহ আপোনাৰ অত্যাচাৰ মানসিক শাৰীৰিক মানে আপোনাৰ ঘৰৰ যৌতুক লৈ আপোনাৰ অত্যাচাৰ কৰে তাৰপিছত ভাত চাত খোৱালে আপোনাৰ অকণমান মানে ভাত কেইটামান খুজিলেও আপোনাক ধমকি চমকি দি গালি গালাজ কৰে মাক পিতে দুইটা মিলে মানে তাৰ ৰাতি যেতিয়া সি প্ৰীতম বৰা তাৰপিছত ৰাতি মদ চদ খাই আহি আপোনাৰ মাকে কথাব লগায় তাৰ ৰাতি এতিয়া মোৰ এতিয়া 5 মাহ চলি আছে প্ৰেগনেণ্ট হয় যেতিয়া মই কওঁ মানে এনেকুৱা নকৰিবি মোৰ এনেকুৱা হৈ আছে সি কয় তোক বোলে মাৰি দুপিচ কৰি মই ভুগদৈ নদীত উটাই দিম বুলি ভামুকি দিয়ে আপোনাৰ দাগ উঠালে গোটেইখন ৰাতি ঘূৰাই ফুৰে তেনেকে বহুত দিন সহ্য কৰিলোঁ আপোনাৰ মাকে লগাই মেলি যেতিয়া মাৰ খুৱাই মাকে মানে যেতিয়া মাৰে বচাবলৈও নাহে মানে তেতিয়া মই দৌৰি ওলাই গুচি যাওঁ আকৌ চুচুৱাই আনে আপোনাৰ সেনেকে বহুত দিন পাৰ কৰিলোঁ কালি যোৱা ৰাতি আপোনাৰ যৌতুকৰ কথা দিনত মানে মোক অলপ শুনাই আছে ৰাতি সি মদ খাই আহি পিনি মোক ঘৰৰ পৰা বস্তু আনিবলৈ কৈছে আৰু ভাতৰ কথা কৈছে গৰুৱে খোৱা নিচিনাকৈ খাইছে আৰু যিহেতু এতিয়া মোৰ এনেকুৱা সময়ত বহুত ভোক লাগে সেনেকুৱা অত্যাচাৰ কৰাৰ কাৰণে মই মাকক ক'লোঁ আপুনি ভাত কেইটামান সৰহকৈ বনাব যেতিয়া কয় বাপেৰৰ ঘৰৰ পৰা ধানৰ কিয় এনেকুৱা ব্যৱহাৰ কৰে ৰাতি মদ খাই আহি পিনি আপোনাৰ হুলস্থুল কৰি মাৰপিট কৰিছে আপোনাৰ এইবোৰ হেৰি আছে আপোনাৰ মোৰ মাথাত ফালি দিছে 4টা কালি যোৱা ৰাতি আপোনাৰ কমেও 11:30 বাজিছে হয় মই বাইদেউহঁতক ফোন কৰি দিছোঁ যেন তেনে মানে মোৰ মুখে মাতিবলৈ নাই আপোনাৰ সোপা মাৰি ধৰিছে বাইদেউহঁতে যিহেতু জেগাটো চিনি নাপায় তাহাঁত আপোনাৰ যেন তেনে চিনি পাই গৈছে মাকে কৈছে গাড়ীখন আহিছে তই বোলে তাইক ভিতৰলৈ চুচুৱাই টানি লৈ যা তেতিয়া মোৰ আপোনাৰ সেইটো সময়তে মাথাটো ফালি দিছে তাহাঁত মই চিঞৰিছোঁ বাইদেউ কৈছোঁ আপুনি বোলো আৰু অকণমান আহিলে দেখিব বোলো তেতিয়া মই বেহুচ হৈ গৈছোঁ বাইদেৱে মোক সেইটো সময়ত মাথাটো ফলা অৱস্থাত বাইদেৱে মোক উদ্ধাৰ কৰিছে হয় তত পাইছোঁ পিঠিত পাইছোঁ পেটত গুৰিয়াইছে আপোনাৰ এইবোৰ চিন আছে
তাৰ ব্ৰেড অকণমান আপোনাৰ মাথাত 4টা চিলাই পৰিছে। আপোনাৰ যিহেতু 5 মাহ মাৰিছে হয়। মোৰ আল্ট্ৰাচাউণ্ড কৰাব দিছে, খালি কৰোৱা নাই এতিয়া। একো খৰচা দিয়া নাই। আপোনাৰ হাজবেণ্ডে একো নাই নাই বা ডক্টৰ ওচৰলৈ আপোনাক লৈ নাযায়? নাই লৈ নাযায়। মই নিজে কেতিয়াবা বিচাৰি মানুহক সুধি চিভিল যাওঁ। তাৰপিছত যোৱাৰ পিছত কয় মোৰ তাত লগ কৰিবলৈ গৈছে বুলি ভামুকি দিয়ে, ৰাতি হ'লে মাৰে, তেনেকুৱা ব্যৱহাৰ কৰে। যদি ডক্টৰ ওচৰলৈ যাওঁতে আপোনাৰ পইচাৰ প্ৰয়োজন পইচা দিয়ে নে আপোনাক? নিদিয়ে। মই ঘৰৰ পৰা মাহঁতৰ পৰা খুজি লওঁ, যিহেতু আমাৰ ঘৰো ইমান অৱস্থা পাতি ভাল নহয়। মায়ে যেন তেনে যোগাৰ কৰি দিয়ে আৰু মানে তই বাচি থাক বুলি। যোৱা ৰাতি 11 বজাত মোলৈ এটা ফোন আহিছিলে। এজনী ছোৱালীয়ে ফোন কৰিছিলে। তাৰপিছত বাইদেউ মোক বচাওক সোনকালে। তাৰপিছত মই পটককৈ ভাবি পোৱা নাই যে ক'ৰ পৰা কৈছে। মই সুধিছোঁ ক'ৰ পৰা কৈছা তুমি? তাৰপিছত তাই একো কথা ক'ব পৰা নাই, ইমানেই কান্দিছে। তাৰপিছত বোলো তুমি ক'ৰ পৰা কৈছা? তাৰপিছত তেতিয়া কৈছে বাইদেউ মই পশ্চিম দিশয়নগৰ নৈচুকত ঘৰ মোৰ মানুহজনে আৰু শাহুৱে মিলি মোক খুব পিটিছে। বোলো কিয় পিটিছে? তাৰপিছত কৈছে নহয় যৌতুকৰ কাৰণে খুব মাৰপিট কৰিছে। তাৰপিছত মই লগালগ যিহেতু আমাৰ অকণমান আগলেই হয় দিশয়নগৰ নৈচুক, তাৰপিছত লগালগ তালৈ গ'লোঁ। তেওঁৰ স্বামীৰ নাম হৈছে প্ৰীতম বৰা আৰু তেওঁৰ শাহুৰ নাম হৈছে মামু বৰা। আৰু লগালগ মোৰ লগৰ এগৰাকী সতীৰ্থ জোনমণি শইকীয়া বাইদেউ, তেওঁক লগত লৈ গ'লোঁ। আৰু গৈ পেলাই দেখোঁ পদূলি মুখত মানুহজনী তেজেৰে লুটি পুটি হৈ পৰি আছে। আৰু আমি যদি নাপালোগৈহেঁতেন কিজানি মানুহজনীক মাৰি পেলালেহেঁতেন। গোটেই গাত গুৰুতৰ আঘাতৰ চিন আৰু মাথায়েদি গোটেই তেজ ওলাই আছে। লগালগ আৰু মই তাক সুধিছোঁ যে কিহে মাৰিলে? কি এনেকুৱা মানে এনেকুৱা নিকৃষ্ট স্বামী বুলি কওঁ, মানৱ সমাজক মানে লজ্জাজিত কৰা নাৰী আজি যে সুৰক্ষিত নহয়, এনেকুৱা কিছুমান পুৰুষৰ কাৰণে সি নিজে কৈ আহিছে মই বাঁহৰ কামিৰে মাৰিলোঁ। তাৰপিছত মই সেইকণো মই ভিডিঅ' কৰি আনিছোঁ। তাৰপিছত লগালগ আমি তেওঁক যোৰহাট আমাৰ যিহেতু ভোগদা ৰক্ষী চকী কৰে, ভোগদা ৰক্ষী চকীলৈ আনিলোঁ। আনি পেলাই লগালগ তেওঁলোকৰ গাড়ীতে আকৌ আৰক্ষীৰ গাড়ীতে আমি মেডিকেললৈ লৈ গ'লোঁ। মেডিকেলত তেওঁ 3টা চিলাই পৰিছে আৰু গোটেই যিহেতু তেওঁ প্ৰেগনেণ্ট হয়, এগৰাকী গৰ্ভৱতী, 5 মাহ হৈ আছে তেওঁ সেইটো কাৰণে তেওঁ একো তাত মানে মেডিচিন দিয়া নাইকিয়া। লগালগকৈ আমি থানালৈ তেওঁক আনি পেলাই, আৰু যিহেতু ক'বলৈ গ'লে তেওঁ লখিমপুৰত ঘৰ, মাক দেউতাক ইয়াত কোনো নাই, ইয়াত ঘৰত অকল মানে নিজৰ আত্মীয় বুলিবলৈও কোনো নাই। এতিয়া ছোৱালীজনী তাত লগালগ আমি কেইটামান বাজিছে 4টামান বাজিছে। 3টা বজাত আমি মেডিকেলৰ পৰা ভোগদা ৰক্ষী চকী পাইছোঁহি। তাৰপিছত 3টা বজাত পুৱতি নিশা। তাৰপিছত 3টা বজাত এখন এজাহাৰ দিছোঁ থানাত, তাৰপিছত লিখি পেলাই। তেতিয়া এতিয়া থানাততো তাইক ৰাখিব নোৱাৰে, যিহেতু থানাত ৰখা একো মহিলাগৰাকী ৰখাৰ ব্যৱস্থা নাইকিয়া। সেইটো কাৰণে তাই কোনোবা আত্মীয় এগৰাকীৰ ঘৰতে ডেকা গাঁৱৰ তাতে আমি তাইক থোৱাৰ ব্যৱস্থা কৰিলোঁ। এতিয়া কথা এটা হৈছে যে নাৰী সুৰক্ষিত কিয় হোৱা নাইকিয়া, কিয় এনেকৈ নাৰী আজি যিহেতু মাতৃ দিৱসৰ দিনা নিজকে বেয়াও লাগিছে, ভালো লাগিছে মনটো। কাৰণ এগৰাকী মাতৃৰ লগতে সন্তানকো যে আমি এনেকৈ উদ্ধাৰ কৰিব পাৰিছোঁ। আৰু মই ভোগদা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াজনলৈও ধন্যবাদ জনাইছোঁ। তেওঁ লগালগ গাড়ী মাতি, তেওঁলোকৰ গাড়ীখনো নাছিলে, লগালগ গাড়ী মাতি পেলাই মেডিকেললৈ নিয়াৰ ব্যৱস্থা কৰি দিলে। এতিয়া এটাই বিচাৰোঁ যোৰহাট प्रशासने जोৰহাট পুলিচে উচিত এটা শাস্তি প্ৰদান কৰক আৰু আমি কোনো दाथ' नोंथांमोना भिडिअखौ नायनानै नुखाबाय अलरेडि दा बुंनाय मथे बेरा खामिजों बुदों होननाय खोनानो मोन्दों आरोना बेनिफ्राय नैबेयाव बुदों आरोना भिडिअ बुनाया एखेबारे नोंथांमोना नुखादों जानो हागौ आं भिडिअखौ ब्लार खालायनानै होनाय जाबाय आरोना आरो बबेबा आङो दानस'नानैबो होनाय जाबाय बेनिखायनो मानो होनोब्ला इउटुबाव पलिसि दङ नालाय बिनि थाखायनो आङो भिडिअखौ फुल होजोबनो हादिया आरोना गाइडलाइन इउटुबाबो मोनसे गाइडलाइन दङ नालाय बिनिखायनो आङो भिडिअखौ फुल माने नोंथांमोननिसिम देखायनो हादिया आरोना नोंथांमोना जिखुनु भिडिअखौ नायनानै बुजिखाबाय बियो बहा जादोंमोन आरो मानि थाखाय जादोंमोन नोंथांमोना मिन्थिखाबाय जानांगौ बिदिबा लोगोफोर दिनैनि आपडेटआ बेखिनियानोसै नेक्स्ट भिडिअआव थाबैनो लोगो मोनसिगोन बाय बाय